যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষীৰ AB UB কনষ্টেবলৰ বাবে অনুশীলন কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো উপস্থাপন কৰা হৈছে কাৰণ আমাৰ বহু বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে বহুখিনি প্ৰশ্ন উত্থাপন কৰিছে এই সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে এখন নোটিছ আপোনালোকে সোশ্যাল মিডিয়াৰ জৰিয়তে লাভ কৰিছে যিখন নোটিছৰ বিষয়ে আমিও আপোনালোকক জনাইছিলোঁ যেতিয়া আমি নোটিছখন লাভ কৰিছিলোঁ আৰু ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অসম আৰক্ষীৰ AB UB কনষ্টেবলৰ শাৰীৰিক পৰীক্ষণ প্ৰক্ৰিয়া অহা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব আৰু বহুতে ইয়াৰ বিষয়ে আমাক জানিব খুজিছে নোটিছখন প্ৰকৃততে প্ৰকাশ কৰা হৈছে নে নাই এখন ফেক হয় নে ৰিয়েল হয় বহুতে জানিব বিচাৰিছে লগতে উল্লেখযোগ্য যে যদি প্ৰকৃততে 14 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ শাৰীৰিক পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হয় তেন্তে ইয়াৰ এডমিটসমূহ কেতিয়াকৈ ডাউনলোড কৰিব পাৰিব বা কেতিয়াকৈ আপোনালোকে ইয়াৰ এডমিট লাভ কৰিব পাৰিব সেই সম্পৰ্কে আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ সেয়ে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু সবিশেষ লাভ কৰিবৰ বাবে যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব যাতে সকলো এই খবৰ লাভ কৰিব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সময়মতে পাবৰ বাবে চেনেলটো অতি শীঘ্ৰেই ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছোঁ এইখন হৈছে সেই বিশেষ নটিফিকেশ্যনখন 2 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ কৰা হৈছিল নিশ্চয় আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুকৰ জৰিয়তে নটিছখন লাভ কৰিছে আৰু এই নটিছখনত উল্লেখ কৰা হৈছিল যে অসম আৰক্ষীৰ AB UB কনষ্টেবলৰ শাৰীৰিক পৰীক্ষণ প্ৰক্ৰিয়া অৰ্থাৎ PST PET প্ৰক্ৰিয়াসমূহ অহা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব আৰু ইয়াত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত হ'ব বিশ্বনাথ চিৰাং চৰাইদেউ ধেমাজি ডিমা হাছাও দৰং হোজাই হাইলাকান্দি কামৰূপ কাৰ্বি আংলং মৰিগাঁও মাজুলী শোণিতপুৰ ৱেষ্ট কাৰ্বি আংলং আৰু ওদালগুৰি এইসমূহ জিলাৰ আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব বাকী ৰোৱা জিলাসমূহৰ গতিকে ই এটা সুখবৰ বন্ধু বান্ধৱীসকলৰ বাবে কিন্তু উল্লেখযোগ্য যে বহুতে এই নটিফিকেশ্যনখন ফেক বুলি ভাবিছে কাৰণ অসম পুলিচৰ যি SLPRB অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই নটিছখন প্ৰকাশ কৰা হোৱা নাই কাৰণ এইখন SLPRBৰ জৰিয়তে প্ৰকাশ কৰিবলগীয়া নটিছ নহয় এইখন অফিচিয়েলি এখন ভিতৰুৱা নটিছ যিখন কিবা কাৰণত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু আমি লাভ কৰিছোঁ আৰু আপোনালোকক জনাইছিলোঁ যে এইটো এটা সুখবৰ যুৱক যুৱতীৰ বাবে কাৰণ বহু দিনৰ পৰা বাট চাই আছে 2018 বৰ্ষতে আবেদন কৰা হৈছিল ইয়াৰ বাবে আৰু শেষত এই খবৰটো নিশ্চয় যুৱক যুৱতীসকলক উৎসাহী কৰি তুলিব আগন্তুক হ'ব লগা পৰীক্ষাৰ বাবে শাৰীৰিক অনুশীলন কৰিবৰ বাবে আৰু এই নটিফিকেশ্যনখন ফেক নহয় কাৰণ আমি বহুতৰ পৰা এই বিষয়ে জানিব পাৰিছোঁ যে এই নটিফিকেশ্যনখন প্ৰকৃততে ৰিয়েল হয় কোনো ফেক নটিছ এইখন নহয় আৰু এইখন প্ৰেৰণ কৰা হৈছে যে ইয়াত উল্লেখ কৰা হৈছে যে সিলেকশ্যন অফ পাৰ্চনেল ফৰ ডাটা এণ্ট্ৰি এণ্ড অপাৰেটিং দ্য ইকুইপমেণ্টছ প্ৰভাইডেড ফৰ PST PET বাই দ্য কোম্পানী চিলেক্টেড টু প্ৰভাইড দ্য ইকুইপমেণ্টছ অৰ্থাৎ যি PST PETৰ বাবে যিসমূহ ইকুইপমেণ্ট ব্যৱহাৰ কৰা হ'ব সেইসমূহৰ ডাটা এণ্ট্ৰি কৰিবৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰ নিৰ্বাচনৰ বাবে নটিফিকেশ্যনখন অফিচিয়েলি প্ৰেৰণ কৰা হৈছে আৰু গতিকে ই এটা সুখবৰ গতিকে বন্ধু বান্ধৱীসকলক আমি পুনৰ জনাব বিচাৰিছোঁ যে এইখন কোনো ধৰণৰ ফেক নটিছ নহয় কাৰণ বহুতে সেই বিষয়ে আমাক জনাইছে যে এইখন প্ৰকৃততে এখন ফেক নটিছ নহয় গতিকে ই এটা সুখবৰ বন্ধু বান্ধৱীসকলৰ বাবে আৰু লগতে উল্লেখযোগ্য যে যদি প্ৰকৃততে 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হয় ইতিমধ্যে DGP ভাস্কৰজ্যোতি মহন্ত ছাৰেও জনাইছিলে যে পহিলা 1 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব সাব ইন্সপেক্টৰৰ শাৰীৰিক পৰীক্ষণ প্ৰক্ৰিয়া আৰু ফেব্ৰুৱাৰী মাজভাগৰ পৰা AB UB কনষ্টেবলৰ বাবে অনুষ্ঠিত হ'ব সেইমতে ইতিমধ্যে অনুষ্ঠিত হৈছে সাব ইন্সপেক্টৰৰ যি শাৰীৰিক পৰীক্ষণ প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰীৰ পৰা আৰু এতিয়া যিহেতু ফেব্ৰুৱাৰীৰ মধ্যভাগত আমি উপনীত হৈছোঁহি আৰু 14 ফেব্ৰুৱাৰীত ইয়াত হোৱাৰ কথা উল্লেখ কৰা হৈছে গতিকে ইয়াৰ বাবে আপোনালোকে অনুশীলন কৰক আৰু বহুতে আমাক সুধি আছে যে ইয়াৰ এডমিটসমূহ কেতিয়াকৈ আহিব এডমিটসমূহ নিশ্চয় অতি সোনকালে আপোনালোকে লাভ কৰিব 2 দিনৰ ভিতৰতে ইয়াৰ বাবে নিশ্চয় নটিফিকেশ্যন আহিব আৰু আপোনালোকে ইয়াৰ এডমিটসমূহ ডাউনলোড কৰিব পাৰিব কাৰণ যিহেতু 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'লে সময় যথেষ্ট কম গতিকে আপোনালোকে ভালদৰে ইয়াৰ বাবে অনুশীলন কৰক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম